ओ माटी सागिটো केराही बनाइছা माटी सागिটো केराही बनाइছা মাটি দিয়া আকৌ কৈ দিয়া আমাৰ টিকলু পলিকিটা চোৱা ইমান ধুনীয়া ন টিকলু পলিকিটা কি ধুনীয়া খাই আছে ন খাব জানিছে আকৌ এয়া দেখিছেনে আমাৰ ঘৰৰে বাৰীতে কণবিলাহীবোৰ ইমান ধুনীয়াকৈ পকি আছে সেইকাৰণে অকণমান এফালে আহিছিলোঁ যে সেইকাৰণে অকণমানকৈ দেখাই দিলোঁ আৰু এয়া চাওক ইমান পকিছে নহয় হাই ফ্ৰেণ্ড কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰতো ভালেই মই এতিয়াৰ পৰা ভিডিঅ'টো ভাবিছোঁ ষ্টাৰ্ট কৰোঁ বুলি ৰাতিপুৱা সময় নহ'ল সেইকাৰণে সেই ইয়াতে নৰসিংহ আছে এই ইয়াৰ পৰাই খাওঁ আমি দনটো নাখাওঁৱে কি কৰিব বৰা খাবলেনে বৌজনীৰ লগত কিবা কিবি কথা পাতি আছিলোঁ দেখাই নিদিলোঁ আৰু এনেই বেয়া পাব পাৰে কিবা কিবি কথাবিলাক আৰু সেই ওচৰৰে বৌজনী আহিছিল অলপমান কথা পাতিলোঁ আৰু এতিয়াহে আকৌ আপোনালোকক কথা পাতিবলৈ লৈছোঁ তো ফ্ৰেণ্ডছ চাই থাকিব দিনটো কি কৰোঁ দেৰিকৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টো এতিয়াতো 11টাই বাজিল তথাপিও কি কৰোঁনো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বা ডাইনিংখন ষ্টাইল ইমান ধুনীয়া দেই নেলাগে দিয়া আইতাৰ কাৰণে দিবলৈ মোৰ কাৰণে দিলেই হ'ব দিয়া আইতা নেখায় বোলে ডাঙৰ চুনুৱে টোপনি গৈছে সৰু চুনুৱে মাম খাম দেই অলপ মই টোপনি মাৰিম দেই এইটো কি বনাইছা এইটো সবজি ৱাও এইটো কি এইটো ভাত এইটো কি এইটো ভাত এইটো কি আকৌ এইটো আমলেট আইও বেলেগ আমলেট দেখোন পিংক কালাৰ আমলেট দেই চাহ বনাওঁগৈ না মই আকৌ আহিম এইফালে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ তেলটো গৰম হোৱাৰ পিছতে মই ইয়াতে পাপৰ পুৰি ল'ম এয়া পাপৰ পুৰি আছোঁ চাহৰ লগত পিতাই আহিছা এফালে মই গাখীৰ চাহ বনাই আছোঁ সদায় মানে আমি দুপৰীয়া সময়ত 11মান বজাত মানে চাহ খাওঁৱেই মানে সেইকাৰণে এতিয়া অলপ বনাই লৈছোঁ আৰু তাৰপিছতে মই ভাত বনাবলৈ আৰম্ভ কৰিম আৰু কষ্টত যদি ভাত খালানে নাই কি দি খালা নহয় পিতাই অঁ পিতাইহে নেকি অঁ মই কষ্টত যদি বুলিয়ে ভাবিছিলোঁ আকৌ পিতাইহে নেকি ভাত খালানে নাই কি দি খালা মাছি কোনে আনিলে দেতাই দেতাই শুকান মাছ তুমি শুকান মাছ খাব পাৰা আলু বা তুমি শুকান মাছো খাব পাৰানে আমাৰ দেহাই আমাৰ পৰিয়াল শুকান মাছ খাব নাজানে চাহকাপ খাই লওঁ তাৰপিছত আকৌ লগ পাম এয়া আমাৰ চাহ ৰেডি হৈ গ'ল ওচৰৰে খুৰা এজনে কাচকল দি গৈছে ভাবিলোঁ আজি ইয়াকে ৰান্ধোঁ আৰু কেনেকৈনো ৰান্ধোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে গোটেইকেইটা নলওঁ ইয়াৰে মই 4টাই লৈছোঁ হৈ যাব 4টাৰে কলকেইটা কাটাৰ আগতে হাতত তেল নাইবা ঘি অলপ লগাই ল'ব লাগে তেতিয়া হাতখনত মানে ক'লা ক'লা দাগটো নালাগে আৰু আঠাটোও নালাগে
সেইকাৰণে মানে তেল লগাই ল'লে ভাল আৰু এনেকৈ মই লগাই লৈছোঁ লগাই লৈ পেলাই এতিয়া কাটি লৈছোঁ গোটেইকেইটা কল এনেদৰে বাকলিটো কাটি ল'ম বাকলিটো ভাজিও খাব পাৰে এইটো ৰেচিপি বাৰু বেলেগ এদিন মই দি দিম আপোনালোকক আজি মই নাভাজোঁ সেইকাৰণে এতিয়া নিদিওঁ আৰু কলটোৱে বনাম দি দিম আৰু ৰেচিপিটো অকণমান দেখাই দিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যিহেতুকে মই আজি বনাবলৈ লৈছোঁ আৰু এনেদৰে পিচ কৰি ল'ব মই এটা কলত 4 পিচ কৰিছোঁৱে কাৰণ কলটো ইমান বেছি দীঘল নহয় চুটি হয় সেইকাৰণে আৰু কলখিনি মই এনেদৰে পিচ কৰি ল'লোঁ এতিয়া মই এইখিনি অলপমান বইল বহাই দিম বইল বহাই ল'লে মানে যিটো কলা কলা দাগটো মানে নাইকিয়া হৈ যায় নহ'লে চব্জি কালাৰটো চেঞ্জ হৈ যায় বইল কৰি ল'লে ভাল হয় আৰু তেতিয়া মানে চব্জিটো কলা নপৰে আৰু ধুনীয়া কালাৰ হৈ থাকে সেইকাৰণে এতিয়া বইল কৰি লৈছোঁ আৰু এয়া মোৰ বইল কৰা হৈয়ে গৈছে এতিয়া মই এইখিনি এখন থালিত নমাই ল'ম তাৰপিছত এখন কেৰাহীতে আকৌ চব্জিটো বনাম আৰু দেখিছে কেৰাহীখন কলা কাৰণ এখন কেৰাহী মানে ব্যৱহাৰ কৰা হয় ডেইলি জুইত বনাবলৈ ব্যৱহাৰ কৰা হয় সেইকাৰণে কেৰাহীখন অলপ কলা পৰি গৈছে পুৰণা কেৰাহী হয় যিহেতুকে আৰু এয়া মই কাটি লৈছোঁ আলু পিঁয়াজ নহৰু জলকীয়া বিলাহীখিনি সৰু সৰুকৈ কাটি লৈছোঁ ইয়াৰে আধাটো পিঁয়াজ মই পেষ্ট কৰি দিম আৰু আধাটো পিঁয়াজ মই চব্জিত দিবলৈ থৈ দিম এয়া মই ভাগ কৰি লৈছোঁ সেইকাৰণে এনেদৰে আৰু জলকীয়াখিনি পিঁয়াজ নহৰু আদা এনেকৈ গোটেইখিনি একেলগে দিম আৰু এয়া মই মছলাখিনি গোটেইখিনি একেলগে লগ কৰি লৈছোঁ আৰু 2 চামুচ জিৰা দি দিছোঁ এতিয়া মই এইখিনি প্ৰেছ কৰি ল'ম অলপ পানী নিদিলে মানে ভালকৈ পিছা নাযায় যে সেইকাৰণে অলপ পানী দি দিছোঁ আৰু এয়া হৈছে মোৰ বইল কৰা কল আৰু এয়া জিৰা মছলাৰ পেষ্টটো আৰু এইফালে বিলাহী পিচিবৰ নহ'লে কাৰেণ্টটো নাথাকিল সেইকাৰণে বিলাহীটো পেষ্ট কৰি নল'লোঁ আৰু এইফালে মই তেল গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে মই দালচেনি আৰু তেজপাত দি দিম গোটা জিৰা নিদিওঁ জিৰাটো কাৰণ পিচিয়ে লৈছোঁ বেছিকৈ জিৰা দিলেও খাবলৈ গোন্ধ এটা আহি যাব সেইকাৰণে নিদিওঁ আৰু এয়া মই অলপ ৰংচ হোৱালৈকে ভাজি ল'ম এয়া মোৰ ৰংচ হৈ গৈছে এতিয়া মই ইয়াতে মছলাৰ পেষ্টটো দি দিম মছলাটো মই ৰংচুৱা হৈ যোৱালৈকে ভাজি ল'ম যেতিয়ালৈ তেলখিনি এডজৰ্ব হৈ নাযায় তেতিয়ালৈকে মই ভাজি থাকিম এয়া মোৰ হৈ গৈছে ইয়াতে মই হালধি নিমখো একেবাৰে দি দিম এতিয়া মই ইয়াতে বিলাহীটো অলপমান ভাজি ল'ম আৰু অলপমান গৰম পানী ব্যৱহাৰ কৰিম আলুটো ইয়াতে মই ধুনীয়াকৈ ভাজি ল'ম এয়া মই গৰম পানী দি দিলোঁ অলপ আৰু ইয়াতে মই অলপমান ভাজি ল'ম আলুটো দি পেলাই সিজিলে আৰু তেতিয়া কাঁচকলটো দি দিম আৰু মছলাৰ লগত মিক্স কৰি পেলাই তেতিয়াহে মই আকৌ গৰম পানী ঢালি দিম চাই থাকক ভিডিঅ'টো গম পাব ৰ'বা কম আৰু মই এতিয়া বইল কৰি লোৱা কাঁচকলখিনি লগতে ধনিয়া গুড়া অলপ আৰু গৰম মছলা অলপ আৰু লগতে সোৱাদ অনুসৰি নিমখ দি ল'ম দি পেলাই মই আকৌ ভালদৰে অলপ সময় ঢাকি থৈ দিম তাৰপিছত মই গৰম পানী অলপমান আকৌ ব্যৱহাৰ কৰিম এয়া ধুনীয়াকৈ সিজি আছে চব্জিকণ গ্ৰেভি হ'লে খাবলৈ ভাল লাগিব সেইকাৰণে এতিয়া মই আকৌ এনেদৰে ৰাখিম আৰু এয়া দেখিছে মোৰ কাঁচকলৰ চব্জিখন ৰেডি হৈ গ'ল যদি এনেদৰে নাই খোৱা এবাৰ খাই চাব ভাতৰ লগত নাইবা ৰুটিৰ লগতো খাব পাৰে খাবলৈ বহুতেই ভাল লগা হয় লগতে ৰেচিপিটোনো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেহা উঠা কলিজা উঠা অ দেহা উঠি দিয়া উঠা আৰু এয়া হৈছে পিছদিনাখন ৰাতিপুৱা মোৰ খুবেই ভাল লগা চাটনি এবিধ বনাবলৈ লৈছোঁ আৰু সেইকাৰণে মানে অলপমান দেখাই দিলোঁ আৰু কালি মানে হঠাৎ তাইৰ গাটো অলপ জ্বৰ আহি গ'ল সেইকাৰণে মই ভিডিঅ' কৰা নহ'ল আৰু এতিয়া ভাল পাইছে সেইকাৰণে আৰু এতিয়া খেলি আছে তাই এনেদৰে আপোনালোকেও বনাই খায়নে বাৰু জনাবচোন ইয়াতে মই আলু বিলাহী আৰু বেঙেনা জলকীয়া নহৰু গোটেইবোৰ পুৰি অলপ কেঁচা মিঠাতেল আৰু নিমখ দি পেলাই ভালকৈ পিটিকি ল'ম এয়া ধুনীয়াকৈ মই পিটিকি লৈছোঁ এয়া দেখিছে মোৰ চাটনিটো ধুনীয়াকৈ ৰেডি হৈ গ'ল খাব পৰা হৈ গ'ল
এতিয়া ভাত খাই লওঁ, তাৰপিছত আকৌ ভিডিঅ' কৰি আছোঁ। আৰু এতিয়া অলপমান ঔষধ খাই ভাল পাইছে আৰু এতিয়া তাই খেলি আছে। এয়া মোৰ লগত খেলি আছে। আপোনালোকে সাথ খেল ৰহা है यो। দেহা হয়তো ভাল হৈ গ'ল ন? ৰাতি ৰাতি হ'লে আকৌ জ্বৰ উঠে ন? ৰাতিপুৱা জ্বৰ আছিল, এতিয়া ভাল হৈছে। নহয়, এইটো চাকি কয়। অ', মাটি চাকিটো কেৰাহী বনাইছা। মাটি চাকিটো কেৰাহী বনাইছা। মই মোবাইলত দেখিছো নহয়, এইটোহে কেৰাহী। এইটো আমলেট বনোৱা আবেগতা। এইটো চাহ হয়, খোৱা চাহ নহয়। এইটো গিলাস হয়, গিলাস চাহ খোৱা গিলাস। যদি ভাল লাগিছে লাইক কমেন্ট কৰিব আৰু চেনেলটো সামান আনে যে এইটো